Hello everyone, welcome to Assamese kitchen and recipes. আশা কৰো সকলোবোৰ ভালে আছে। আজি মই আপোনালোকলৈ তিল দি চিকেন বনোৱাৰ ৰেচিপি এটা লৈ আহিলো। তিল দি বহুতে চিকেন বনাই খাই থাকে, কিন্তু মই ভাবিছো আজি অকনমান বেলেগ ধৰণে ট্ৰাই কৰো, বগা তিল দি ট্ৰাই কৰো। হেকাৰণে ভাবিলো আপোনালোককো দেখুৱাও এই ৰেচিপিটো, কাৰণ তিলৰ কিছুমানে কোলা কোলা ৰংটো আহি গলে খাবলৈ বেয়া পায়। হেহে ভাবিলো তিল দি বগা তিল দি বনাও। কেনেকুৱা লাগে মোক কমেন্টত জনাব, আৰু যি সকল মোৰ চেনেলত নতুন তেওঁলোকে যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো, কাৰণ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন বিলাক তেতিয়া আপোনালোকে পাই থাকিব। বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়াহলে মোৰ সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশনবোৰ পাই থাকিব। আহক আৰু বৰ নকৰো আপোনালোকক ৰেচিপিটোৰ মাজলৈ যাওঁ। নিউ ইয়েৰ আহি আছে আৰু মাঘ বিহু আহি আছে। আহকচোন মই বনোৱাৰ দৰে তিল দিয়া চিকেনখন বনাওঁ। এই ভোগালীৰ দিনকেইটাত যদি আপুনি ঘৰৰ মানুহক এই তিল দিয়া চিকেনবিধ বনাই খুৱায়, তেতিয়াহ'লে আপোনাক কিন্তু সকলো মানুহে শলাগি থাকিব। মই আজিৰ ভাত সাজ এনেকৈ ৰেডি কৰিলোঁ। আপুনি আপোনাৰ পচন্দ অনুসৰি মেনুখন ৰেডি কৰিব। মোৰ এই তিলখিনি মই আগতেই ধুই ৰ'দত দি শুকুৱাই বটলত ভৰাই ফ্ৰিজত থৈ দিছিলোঁ। আজি মই উলিয়াই তাৰ পৰা 3 টেবুল চামুচ বাতি এটাত প্ৰথমে তিয়াই ল'লোঁ। মই আধা কেজি চিকেনৰ জোখত লৈছোঁ। আপুনি 3 টেবুল চামুচ বা 4 টেবুল চামুচ ল'ব পাৰিব। এতিয়া মই আধা গিলাচ পানী ইয়াত ঢালি দিলোঁ। অলপমান সময় ইয়াত ঢাকি মই থৈ দিম। ইয়াতে মই 2টা শুকান জলকীয়া পিচিবৰ কাৰণে ৰেডি কৰি থৈছোঁ। তিলখিনি যদি আমাৰ অকণমান কোমল হয় তেতিয়াহ'লে আমাৰ পিচিবলৈ সহজ হ'ব। 15 মিনিটমান তিয়ালেও হ'ব, আপুনি আধা ঘণ্টামানো তিয়াব পাৰে। এতিয়া মই মিক্সিৰ জাৰটোলৈ ট্ৰেন্সফাৰ কৰি ল'লোঁ। শুকান জলকীয়াটো মই ইয়াৰ লগতে তিয়াই থ'লোঁ, কাৰণ কোমল হ'লে শুকান জলকীয়াটো ভালকৈ পিহা যায়। আৰু মই দিলোঁ এটা মধ্যমীয়া আকাৰৰ নহৰু, 2টা কেঁচা জলকীয়া আৰু 1 ইঞ্চিমান আদা। এতিয়া মই খুব ভালকৈ মিহিকৈ পিচি পেলাইছোঁ। আচলতে তিলৰ সোৱাদটো খুব সুন্দৰ। এই বগা তিলত আপোনাৰ সেই খৰচীয়া ভাৱটোও নাথাকে, যিটো আমাৰ ক'লা তিলত কেতিয়াবা খালে দাঁতত লাগে নহয়, সেই ভাৱটোও ইয়াত নাথাকে। আপুনি ইচ্ছা কৰিলে বগা তিলৰ জেগাত ক'লা তিলো ল'ব পাৰে। আজিৰ মই এই চিকেনটো মাষ্টাৰ্ড অইলতে বনাম, সেয়েহে মই মাষ্টাৰ্ড অইলখিনি ঢালি দিলোঁ। খুব বেছি তেল দিয়া নাই, আধা কাপতকৈ অকণমান কম তেলহে দিছোঁ। শুকান জলকীয়া দিলোঁ আৰু গৰম মছলা, ইলাচি, লং, ডালচেনি কেইটামান দি ল'লোঁ। আৰু তাৰপিছত দিলোঁ পিঁয়াজ 2টা কাটি পেলাই, হালধি দিছোঁ আৰু জলকীয়া, কাশ্মীৰী জলকীয়াৰ গুড়াও অলপ দিলোঁ। আপুনি আপোনাৰ আন্দাজ অনুসৰি হালধি আৰু জলকীয়াৰ গুড়া এড কৰিব। যদি বগা হৈ থকাটো ভাল পায় তেতিয়াহ'লে আপুনি হালধি আৰু জলকীয়াৰ গুড়াটো এড নকৰিলেও হ'ব। তেল বেছি দিব নালাগে, কাৰণ আমাৰ তিলৰ পৰাও তেল ওলাব। আৰু পিঁয়াজখিনি মই 2-3 মিনিটমান সময় অকণমান ভাজি লৈছোঁ। খুব বেছি সময় ফ্ৰাই কৰি পেলোৱা নাই। আৰু এতিয়া মই তিলখিনি দি তাক আকৌ মিক্স কৰি কৰি ভাজি আছোঁ। ইয়াত যিহেতু মোৰ আদা আৰু নহৰুখিনি আছে, গতিকে অকণমান ভাজি ভাজি তাৰ গোন্ধটো, কেঁচা গোন্ধটো গ'লেহে ভাল হ'ব। এতিয়া মই বেলেঞ্চিঙৰ কাৰণে আধা চামুচ চুগাৰ এড কৰিছোঁ। আৰু এতিয়া বাতিটো আৰু খালি অকণমান 2 টেবুল স্পুনমান পানী এড কৰি দিছোঁ, কাৰণ মোৰ তলত লাগি যোৱাৰ নিচিনা হ'ব ধৰিছিলে। মই বেছি তেল এড কৰিব খোজা নাই, সেয়েহে মই অকণমান পানীয়ে ছটিয়াই দিলোঁ। তিল খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী। তাতে যদি আমি বহুত বেছি তেলত বনাওঁ তেতিয়াহ'লেতো আৰু বেছি লাভ নহ'ব। সেয়েহে মই পানী ছটিয়াই ছটিয়াই দৰকাৰ হ'লে ভাজি আছোঁ। আৰু এতিয়া ইমানখিনি 3-4 মিনিটমান ভজাৰ পিছত মই চিকেনখিনি এড কৰি দিছোঁ, কাৰণ তেতিয়া চিকেনখিনিৰ লগতে তিলখিনিও ভাজ খাই থাকিব। এই চিকেনটোত আজি মই বৰ বেছি মছলা এড কৰা নাই, খালি আদা, নহৰু, পিঁয়াজ আৰু তিল এইখিনি দিয়ে মই ভাজি ভাজি আছোঁ। আৰু এতিয়া দিলোঁ আন্দাজ অনুসৰি নিমখ। মই 1.5 চামুচ নিমখ দিছোঁ, আপুনি আপোনাৰ সোৱাদ অনুসৰি দিব। কাৰণ এই চিকেনটোত আমাৰ মেইন বস্তু হৈছে তিল। এই তিলৰ সোৱাদটো অহাহে কথা, সেয়েহে বেছি মছলা দিব নালাগে। নহৰু মই এটা দিছোঁৱেই। নহৰু আদাখিনিয়ে ইয়াৰ সোৱাদটো বঢ়ায়।
এতিয়া ঢাকন দি মই ভাজি আছোঁ মই অলপ সময় ঢাকন দিছোঁ আৰু অলপ সময় লৰাই ভাজি আছোঁ আপোনালোকক প্ৰত্যেকবাৰ মই দেখুৱা নাই এতিয়া অকণমান শুকাব ধৰিছে গতিকে মই এইখিনি পইণ্টতে অকণমান মিক্সিৰ জাৰটো আউখালি পানী এড কৰিছোঁ পানী আপোনাৰ যিমানখিনি লাগে বুলি ভাবে সিমানখিনি এড কৰিব মই ইয়াত অৱশ্যে আজি বেছি পানী ইউজ কৰা নাই মই 1 টিস্পুন জালুকৰ গুড়া এড কৰি দিছোঁ কাৰণ জালুকৰ অলপ জ্বলা ভাৱটো আহিলে খাবলৈ ভাল হয় আপুনি যদি জ্বলা নোখোৱা মানুহ তেতিয়াহ'লে ইয়াৰ পৰিমাণটো কমাই দিব এতিয়া মই চিকেনটো সিজিছে নে নাই ফৰ্ক এখন দি পেলাই চেক কৰি চালোঁ আৰু এতিয়া মোৰ চিকেনখিনি ৰেডি হৈ গ'ল পৰিৱেশন কৰি দিলোঁ এনেকৈ এই চিকেনটো খাবলৈ খুব বেছি সোৱাদ হয় আপুনি এবাৰ নিশ্চয় বনাই ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব নকৰাসকলে সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আকৌ এটা নতুন ৰেচিপিৰে পুনৰ লগ পাম আজিলৈ আহোঁ